মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে নিশ্চয় জানে আগন্তুক ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চৰকাৰে হৰ ঘৰ তিৰংগা আঁচনি ৰূপায়ণৰ প্ৰচেষ্টা হাতত লৈছে। সেয়েহে এই আঁচনি ৰূপায়ণৰ অৰ্থে আমি আত্মসহায়ক গোটৰ মহিলাসকলে জাতীয় পতাকা চিলাই কাম চলাই আছোঁ। আজি মই জাতীয় পতাকা চিলাই থকাৰ পৰাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আমাক BPM মেমে এটা নিৰ্দিষ্ট জোখ দিছে, সেই জোখমতে আমি পতাকাসমূহ চিলাই আছোঁ। আপোনালোকে মোৰ এই জাতীয় পতাকা চিলাই ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আহকচোন মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ।
ওলোটা ছাইডটো এইটো চিধা ছাইডটো